তো জাৰ্ণি ষ্টাৰ্ট কৰিছে আৰু ইয়াৰ পৰাই তো বহুত দূৰ খোজকাঢ়ি আহিলোঁ যাত্ৰাৰ অন্তিম ঠাই মানে এইটো চাব পাৰে আপোনালোকে ওচৰৰ পৰা দেখাম মান যাত্ৰা ষ্টাৰ্ট হ'ল আমাৰ তো বৰষুণ দাম ইয়াতে গৰম পানী এইটো একচুৱেলি তো পিছলৈ দেখাব চেষ্টা কৰিম আহি লওঁ ওপৰৰ পৰা আহিলোঁ আৰু 100 মিটাৰ 16 কিলোমিটাৰ এনেকৈ গৈ থাকিব লাগিব তো তলৰ পৰা আহি প্ৰায় 4 কিলোমিটাৰমান আহিলোঁ আহি পেলাই এয়া ভৈৰৱ মন্দিৰ পাওঁ আৰু তো প্ৰথমতে চেৰিত উঠি পেলাই আপোনালোকে দেখিবলৈ পাব ভৈৰৱ টেম্পল তো কি ক'ম আৰু যিমান পাৰে কম কাপোৰ আনক কাৰণ বহুত ওখ হয় খোজকাঢ়িবলৈ চাওক মোৰ ফ্ৰেণ্ডটোৰ ভাগৰ লাগি আছে জিৰাই আছে তথাপি আৰু ভোলেনাথৰ ওচৰত গৈ আছোঁ যেতিয়া আৰু ভাগৰ লাগিলে যাব লাগিব বহুত ওপৰত আছোঁ আমি এতিয়া বৰ্তমান ভাগৰ লাগি গৈছে চাব পাৰে সৰুকৈ নিজৰাতে দেখাইছোঁ যে খুব সুন্দৰ সুন্দৰ নিজৰা আছে তো এইটো দেখাইছোঁ চাওক কিমান ওপৰৰ পৰা বৈ আছে ইয়াতে খুব সুন্দৰ হয় মানে ঠাইটো খুবেই ভাল লাগে বাট বহুত ওখ হয় কষ্ট হয় অলপ আৰু ইয়াৰ পৰা 13 কিলোমিটাৰ আছে ওপৰলৈকে আকৌ আমি 13 কিলোমিটাৰ যাব আছে তো চাব পাৰে কেনেকুৱা এটা কিমান ওপৰত আছে চাওক তল দেখিবলৈ নাপায় তো ইয়াৰ লগতে আৰু এটি কথা কৈ দিছোঁ তলৰ পৰা ঘৰত আহিলে পায় আপোনাৰ 2500ৰ পৰা এইবিলাক ঘৰত 2500ৰ পৰা 3000কৈ ল'ব কিবা এটা খাওঁ আৰু ইয়াতে খুব সুন্দৰ জেগা হয় যেতিয়া 2013 পাহাৰবিলাক হৈছিলে সেইখিনি বৰ্তমান পাইছোঁ আমি দেখাইছোঁ আপোনালোকক তলত দলং আছে এখন খুব ভাল লাগে ঠাইটো দলং মানুহবিলাক আহি আছে তো ইয়াৰ পৰাই এই ভূমিকম্পটো আৰম্ভ হৈছিলে য'ত 2013 বহুতো মানুহ ইয়াৰ পৰা মৃত্যুমুখত পৰিছিল তো চাব পাৰে আপোনালোকে আহক কেদাৰনাথলৈ চাব পাৰে বহুত চাবলগীয়া ঠাই আছে তো চাওক বহুত ভাগৰ ধৰিল প্ৰায় 5 ঘণ্টামান হ'লেই আমাৰ আহিব কিমান হ'লে 9টা বাজিল তো 4.5 ঘণ্টা হ'ল আমি এতিয়ালৈকে 11 কিলোমিটাৰ মানে আহিলোঁ চাগে আৰু যাবই আছে বহুত ভাগৰ বহুত গোটেইকেইটাকে আমি জিৰাই আছোঁ এতিয়া বহুত আপ হয় তো আহিব লাগিলে বহুত কষ্টই হয় তথাপি আৰু যাব লাগিব আৰু তো চাব পাৰে আমি কিমান তলৰ পৰা আহিছোঁ দেখিবলৈ নাপায় বহুত তলৰ পৰা আহিছোঁ আমি তোমালোক দেখাই আছোঁ চাওক
আহি অলপ ভাল ৰাস্তা পাইছোঁ বুলি ক'লে বহুত কষ্ট হ'লে আৰু যাওঁতে গৈছোঁ এতিয়া আৰু চাওক কেনেকুৱা এটা পৰিৱেশ আহি মন্দিৰৰ ওচৰ পাওঁ আৰু তো ইয়াতো ওপৰতো ঘূৰা পোৱা যায় ইয়াৰ পৰা মন্দিৰলৈকে প্ৰায় 3 কিলোমিটাৰ আছে বুলি কৈছে তো বেছি ভাগৰ লাগিলে ইয়াৰ পৰা ল'ব পাৰে 500-700 কমকৈ ল'ব আৰু বহুত জেগা আছে বহুত আছে তো গৈ আছোঁ সুন্দৰ পৰিৱেশ এটা পাইছোঁ চাব পাৰে এইটো গৈ আছোঁ আমি এতিয়া তো ইয়াৰ পৰাও ঘূৰা পাব যদি ভাগৰ লাগে ইয়াতো উঠি ল'ব পাৰে একো কথা নাই এয়া চাওক মেঘখন ওচৰতে লাগি আছে পাহাৰৰ ওচৰতে লাগি আছে একদম তো ঘূৰাই ইয়াতে তো আৰু 100 মিটাৰমান আছে আৰু পালোৱে আৰু যাত্ৰাৰ অন্তিম ঠাই এইটো মন্দিৰটো 100 মিটাৰমান আছে আৰু ইয়াৰ পৰা তো আহি পালোঁ ভাগলে জগৰে খুব ভাল লাগিল আৰু ইয়াতে এটা সুবিধা আছে যেনে ধৰি লওক ঘৰতো যাব পাৰে ওচৰতে অলপ ডিষ্টেঞ্চতো পইচাটো কমাই লয় ইয়াতে যদি মানে কথা পাতি লয় ভালদৰে তো ইয়াৰ পিছৰ ভিডিঅ'লৈ চাই থাকক দেখাই আছোঁ তো আহি ফাইনেল ডেষ্টিনেশ্যন পাবৰ হ'ল এয়া চাওক